শুন শুন গৈছো ককা। আহা সেৱা কৰা। কৃষ্ণ শংকৰ গুৰু হৰিৰা। কৃষ্ণ 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 আজি কোনখন দেখোন একেবাৰে ককাৰ নিচিনা কাপোৰ পিন্ধি আহিলা। হয় ককা। সেয়াহে ভাল কথা। ককা নামঘৰনো কোনে সাজিছিল? নামঘৰ অসমীয়া জাতিৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সাজিছিল। মোৰ শ্ৰীমন্ত শংকৰদেৱৰ কথা বহু জানিব মন গৈছে ককা। হয় নি? মই তোমাক সকলো কথা ক'ম। আজি তোমাক মই শংকৰদেৱৰ বাল্যকালৰ কথাখিনি ক'ম, হ'বনে? হ'ব ককা। ঠিক আছে, আহা বহা। শুনা, নেৰিবাহে বান্ধৱ। শংকৰ বিদ্যা অবিহনে বুদ্ধি নহ'ব কুন্দলীৰ তোলে বালক নিলে মোৰ গুৰু খেৰ সুতিয়ায়ে। গুৰুগৃহে শংকৰে দেখাইলা পাণ্ডিত কৰতল কমল কবিতা লিখয়। গুৰুগৃহে শংকৰে দেখাইলা পাণ্ডিত কৰতল কমল কবিতা লিখয়। শংকৰৰ দেহত দেখিলা দিব জ্যোতি ভৈলয়া চম্বিত গুৰু মহেন্দ্ৰ কুন্দলী মোৰ গুৰু
কুন্দলী এই শংকৰৰ নাম পাছে থৈলা দেৱ উপাধি এই শিষ্য ৰূপে পাই গুৰু হৈলা আনন্দিত এই শংকৰদেৱ নামে হৈলা জগত বিখ্যাত হে ৰাম ৰাম ৰাম। চালি চালি হে বান্ধৱ চাপৰি হে ৰাম ৰাম। চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব দিব্য জ্ঞান পাইলা শংকৰ বেদ বেদান্ত গুৰু বেদ বেদান্ত চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণ তত্ত্ব দিব্য জ্ঞান পাইলা শংকৰ বেদ বেদান্ত গুৰু বেদ বেদান্ত ৰাম ৰাম কৃষ্ণ কৃষ্ণ ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল একতা দোলেৰে বান্ধে নৰ সমাজক গুৰু শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীমন্ত শংকৰ ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল একতা দোলেৰে বান্ধে নৰ সমাজক গুৰু শ্ৰীমন্ত চালি চালি হে বান্ধৱ চাপৰি হে ৰাম ৰাম। চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব দিব্য জ্ঞান পাইলা শংকৰ বেদ বেদান্ত গুৰু বেদ বেদান্ত